वेलकम बैक टू नतुन এটা মিনি ব্লগ আৰু এফালে আমাৰ দোকান এতিয়া বৰ্তমান ওপেন কৰা টাইম হৈ গ'ল। এফালে আমাৰ বনি আছে লেগ পিছৰ চিলি আৰু এফালে আমাৰ ম'ম' চ'ম' বনি আছে। এফালে আমাৰ দাদা দুজন আহিছিলে আজি খাবলৈ, বাকী মানস দাহঁত খাই মেলি গ'ল। এফালে ভিডিঅ' চাব মানুহ আহি আছে গৈ আছে, খাই মেলি গৈ আছে। এফালে জুবিনদাৰ গান লগত হ'ব গাইছ। আজি মানে সন্ধিয়া বহুত ভিৰ আৰু সেইকাৰণে আমাৰ কাৰিকৰ ককাই বহিব পৰা নাই ভাগৰত কেনেকুৱা মানুহ অৱস্থা বেয়া হৈ গৈছে। এইফালে মানুহ আজি সন্ধিয়া টাইমত অলপ মানুহ আছিলে, সেইকাৰণে মানে এতিয়া বৰ্তমান মানুহ চানুহ নাই। আমাৰ লগৰ দুজন আহি ওলালেহি, মোৰ বহুত আগৰ লগৰ এইপিনে জিন্তু আৰু এইফালে বন্ধুজন নামটো কি আছিল শুভ। এইপিনে শুভ আমাৰ বন্ধু দুজন আহি বৰহাটৰ পৰা মোৰ দোকানলৈ খাব আহিলে, সেইকাৰণে ধন্যবাদ দেই জিন্তু। এইফালে আমাৰ অলছ' আৰু এইফালে এতিয়া দোকান খালী, আমাৰ মানুহ চানুহ নাই বৰ্তমান, ভিৰ লাগিলে সন্ধিয়া টাইমত। জিন্তু ম'ম' কেনেকুৱা আছিলে? ভাল হৈছে নে ম'ম'? হা সঁচাকৈ ভাল হৈছে নে? বন্ধু কেনেকুৱা হৈছে ম'ম'? চুপটো ভাল হৈছে বুলি কৈছে, বাকী কাষ্টমাৰে জানে কেনেকুৱা হৈছে। ভাল লাগিছে যদি ভাল লাগিলে বুলিয়ে ক'ব নে কি কয়? আপোনালোকে আহক এবাৰ খাই চাবহি আমাৰ ইয়াৰ স্পেচিয়েল ম'ম', আহক এবাৰ। এতিয়া পাইছে ৰাতি 9:30 আৰু বৰ্তমান এতিয়া কাষ্টমাৰ নাই, সেইকাৰণে অলপ পেট পূজাৰ কাৰণে এইফালে মই এতিয়া বনাই আছোঁ ফ্ৰাইড ৰাইচ, চিকেন ফ্ৰাইড ৰাইচ এইফালে বনি আছে বৰ্তমান। মই নিজে বনোৱা ফ্ৰাইড ৰাইচ আজি ফাৰ্ষ্ট টাইম বনাই চাইছোঁ, সেইটো ভালে লাগিব, খাই মেলি দেখি লাগিছে। ৰাতি 11:20 আৰু বৰ্তমান এতিয়া আমাৰ দোকান বন্ধ কৰা হৈ গ'ল। এইফালে বস্তু বাহিনী উঠাই এতিয়া জয়পুৰ চাৰিআলি একদম চুনচান, দোকান চোকান বন্ধ কৰিলোঁ। এতিয়া ৰাতিও হ'ল। এতিয়া আজিলে ভিডিঅ'টো ইমানেই আছিল। যদি ভিডিঅ' চাই ভাল লাগিলে জানে কি কৰিব লাগে, লাইক কমেণ্ট ফ'ল' এটা কৰি দিব যদি ভাল লাগে, যদি আপোনালোকৰ মনৰ পৰা আহে আৰু ফ'ল' এটা কৰি দিব। তো আজিলে ভিডিঅ'টো ইমানেই আছিল, দিয়ক বাই বাই গাইছ। আকৌ নেক্সট এটা ভিডিঅ'ত লগ পাই আছোঁ।